নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল আমাৰ ইউটিউব চেনেল বেছ ষ্টাডি হাবলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই খণ্ডটিত আলোচনা কৰিব লৈছোঁ আগন্তুক এছআই অৰ্থাৎ অসম পুলিচ সাব ইন্সপেক্টৰ পদৰ যি লিখিত পৰীক্ষা হ'ব লগা আছে সেই লিখিত পৰীক্ষাত আহিব লগা কিছুমান সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন উত্তৰৰ ওপৰত আমি আজি ডিছকাছ কৰিম। সো পলম নকৰি আজি খণ্ডটি আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1 ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল মৃত্যু বাহিনী ৱাজ ফৰ্ম বাই। ইয়াতে কৈছে স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব পুষ্পলতা দাস। পুষ্পলতা দাসে অসমত মৃত্যু বাহিনী গঠন কৰিছিল। 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলন আছিল সেই সময়ত পুষ্পলতা দাসে এই মৃত্যু বাহিনী গঠন কৰিছিল। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ দ্য সদৌ অসম ৰায়ত সভা ফৰ্ম। ইয়াতে সুধিছে সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1933। 1933 চনত সদৌ অসম ৰায়ত সভা গঠন হৈছিল আৰু এই সভাৰ মূল উদ্দেশ্য আছিল মাটি কৰ হ্ৰাস কৰা। নেক্সট কুৱেশ্যন, হু ফ্ৰম দ্য আছাম এছ'চিয়েশ্যন ইন 1903। 1903 চনত কোনে অসম এছ'চিয়েশ্যন গঠন কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মানিকচন্দ্ৰ বৰুৱা। মানিকচন্দ্ৰ বৰুৱাই 1903 চনত অসমত অসম এছ'চিয়েশ্যন গঠন কৰিছিল। নেক্সট কুৱেশ্যন, when was Assamese recognized as the official language of the state। ইয়াতে সুধিছে অসমীয়া কেতিয়া অসমীয়া ভাষাটো কেতিয়া অফিচিয়েলি ৰিকগনাইজ হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1960 1960 চনত। নেক্সট কুৱেশ্যন, which was the president of Swaraj Party in Assam during the freedom movement। ইয়াতে সোধা হৈছে যে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ পৰা স্বৰাজ পাৰ্টি প্ৰেছিডেণ্ট কোন আছিল বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব তৰুণ ৰাম ফুকন। তৰুণ ৰাম ফুকন আছিল স্বৰাজ পাৰ্টি প্ৰেছিডেণ্ট ফ্ৰম আছাম। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং মুভমেণ্ট। ইয়াতে সোধা হৈছে যে কনকলতা বৰুৱা কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব কুৱাইট ইণ্ডিয়া মুভমেণ্ট। কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত আছিল আৰু এই কুৱাইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল 1942 চনত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য অথৰ অফ অসমীয়া সাহিত্য বুৰঞ্জী ইজ। ইয়াতে সুধিছে যে অসমীয়া সাহিত্য বুৰঞ্জী লেখক কোন বুলি সোধা হৈছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, when was the Assam Provincialized Congress Committee formed for the first time। ইয়াতে সুধিছে আছাম প্ৰভিঞ্চিয়েলাইজ কংগ্ৰেছ কেতিয়া গঠন হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 5 জুন 1921। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ফ্ৰীডম ফাইটাৰ পাৰ্টিচিপেট ইন গান্ধীজীজ দাণ্ডি মাৰ্চ অফ 1930। ইয়াতে সোধা হৈছে যে 1930 চনৰ গান্ধীজীৰ যি দাণ্ডি মাৰ্চ যাত্ৰা সেই দাণ্ডি মাৰ্চত অসমৰ পৰা কোনজন স্বাধীনতা সংগ্ৰামীয়ে যোগদান কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আছামিজ টু টেক পাৰ্ট অফ দ্য হিষ্টৰিক ৰাউণ্ড টেবুল কনফাৰেন্স এজ এ পাৰ্টিচিপেটেড অফ ইণ্ডিয়া। ইয়াতে সুধিছে যে কোনজন অসমীয়াই হিষ্টৰিক যি ৰাউণ্ড টেবুল কনফাৰেন্স সেই ৰাউণ্ড টেবুল কনফাৰেন্সত কোনজন অসমীয়াই পাৰ্টিচিপেট কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, চদিয়াখোৱা গোহাঁই ৱাজ। ইয়াতে সুধিব যোৱা হৈছে যে চদিয়াখোৱা গোহাঁইক কি নামেৰে জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ফ্ৰণ্টিয়াৰ অফিচাৰ। চদিয়াখোৱা গোহাঁইক ফ্ৰণ্টিয়াৰ অফিচাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য আহোম মেৰিজ ইজ পপুলাৰলি ন'ন এজ। ইয়াতে সুধিছে যে আহোমৰ যি বিবাহ প্ৰথা সেই বিবাহ প্ৰথাক কি বুলি জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চকলেং। নেক্সট কুৱেশ্যন, বাই হোৱাট পপুলাৰ নেম ইজ শ্বায়দ শ্বাহ মিলন ন'ন এজ। ইয়াতে সুধিছে যে শ্বায়দ শ্বাহ মিলনৰ কি নামেৰে জনা যায় বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব আজান ফকীৰ।
Next question. The Guwahati Tea Action Center was established in the year. ইয়াতে সোধা হৈছে গুৱাহাটী টি একশ্যন চেণ্টাৰ কেতিয়া ইষ্টাব্লিছ হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1970 চনত। নেক্সট কুৱেশ্যন। হুইচ আহোম কিং ৱাজ পপুলাৰলি ন'ন এজ ভগনীয়া ৰজা? কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয়? আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জয়ধ্বজ সিংহ। মিৰ্জুমলাই যেতিয়া অসম অৰ্থাৎ আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল তেতিয়া জয়ধ্বজ সিংহই নিজৰ ৰাজ্য এৰি নগা পাহাৰলৈ পলাই গৈছিল। সেইকাৰণে জয়ধ্বজ সিংহক ভগনীয়া ৰজা বোলা হয়। নেক্সট কুৱেশ্যন। ট্ৰিটি অফ ঘিলাধাৰী ঘাট ৱাজ চাইন বিটুইন। ইয়াতে কোৱা হৈছে যে ঘিলাধাৰী ঘাটৰ সন্ধি কাৰ লগত হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব মোগল আৰ্মি চিফ মিৰ্জুমলা আৰু আহোমৰ ৰজা জয়ধ্বজ সিংহৰ লগত হৈছিল এই সন্ধি। আৰু এই সন্ধি হৈছিল 1663 চনত। মনত ৰাখিব, সুধিব পাৰে ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত হৈছিল বুলি সুধিলে আমি ক'ব লাগিব 1663 চনত। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য টাইম অফ বেটেল অফ শৰাইঘাট? এতিয়া সোধা হৈছে যে শৰাইঘাটৰ যুদ্ধ সময়ত সেইখিনি সময়ত আহোমৰ ৰজা কোন আছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব উদয়াদিত্য সিংহ। এই শৰাইঘাটৰ ৰণ হৈছিল 1671 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট কুৱেশ্যন। হুইচ আহোম কিং ফাৰ্ষ্ট ইন্ট্ৰডিউচ দ্য ছিষ্টেম অফ ছাৰ্ভেইং এণ্ড মেজাৰমেণ্ট অফ লেণ্ড? ইয়াতে সোধা যায় কোনজন আহোম ৰজাৰ দিনত মাটিৰ জোখ মাপৰ কাম আৰম্ভ হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব গদাধৰ সিংহ। প্ৰথমে শিৱসাগৰত এই মাটিৰ জোখ মাপৰ কাম অৰ্থাৎ এই ছাৰ্ভে আৰম্ভ হৈছিল। এই ছাৰ্ভেটো গদাধৰ সিংহৰ দিনত কমপ্লিট হোৱা নাছিল। পিছলৈ এই ছাৰ্ভেটো ৰুদ্ৰসিংহৰ দিনতহে কমপ্লিট হৈছিল। নেক্সট কুৱেশ্যন। হুইচ আহোম কিং ষ্টাৰ্ট দ্য প্ৰচেছ অফ ৰাইটিং বুৰঞ্জী ইন আছাম? ইয়াতে সোধা হৈছে যে কোনজন আহোম ৰজাৰ দিনত প্ৰথমে অসমীয়াত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব চুহুংমুং। এই বুৰঞ্জীখনৰ নাম আছিল অৰ্থাৎ সেই সময়ত লিখা বুৰঞ্জীখনৰ নাম আছিল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজা জন্মকথা। মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড? ইয়াতে সুধিছে বড়ো সাহিত্য সভা কেতিয়া জন্ম হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1952। 1952 চনত বড়ো সাহিত্য সভা জন্ম হৈছিল। নেক্সট কুৱেশ্যন। দ্য ফিল্ম হালধীয়া চৰাই বাওধান খায় ৱাজ ডাইৰেক্ট বাই? ইয়াতে সুধিছে হালধীয়া চৰাই বাওধান খায় এই অসমীয়া বোলছবিখন কোনে পৰিচালনা কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন। দ্য টেৰিকোটা ইণ্ডাষ্ট্ৰী ইজ লোকেটেড ইন? টেৰিকোটা ইণ্ডাষ্ট্ৰী ক'ত অৱস্থিত বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব ধুবুৰী। নেক্সট কুৱেশ্যন। দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ৱাজ? ইয়াতে কৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কেতিয়া গঠন হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1951 1951 চনত। নেক্সট কুৱেশ্যন। দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ড ইন? ইয়াতে হৈছে প্ৰথম ষ্টেডিয়াম অসমৰ ক'ত বনোৱা হৈছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব যোৰহাট। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি খণ্ডটি শেষৰ প্ৰশ্নটি হৈছে হোৱেন ভূপেন হাজৰিকা হেড বিন এৱাৰ্ডেড উইথ দাদা চাহেব ফাল্কে এৱাৰ্ড? ইয়াতে সোধা হৈছে যে ভূপেন হাজৰিকাৰ কেতিয়া দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিল বুলি সুধিছে আৰু এই প্ৰশ্নটিৰ সঠিক উত্তৰ হ'ব 1992। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।